জাকৈ বাবলে গৈ আছো আমি অনিস 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 ক'ত যোৱা এইখন জাকৈখন ইমান ধুনীয়া দদে বনাই দিছিলে মাছ খাম দে আজি লগৰজনীক অলপ ৰিলছ বনাই দিওঁতে ময়ো অলপ নাচিলে ভিডিঅ' আৰু অলপ আপোনালোকক দেখাই দিওঁ এইখন হৈছে আমাৰ শুকানী গাঁৱৰ পথাৰখন আজি এই পথাৰত বহুত মানুহ ওলাই আহিছে জাকৈ বাবৰ কাৰণে লগত ময়ো ওলাই আহিলোঁ কিন্তু মই অৱশ্যে চাবলৈহে আহিছোঁ লগতে আপোনালোককো দেখাওঁ বুলি ওলাই আহিলোঁ আৰু তো চাওকচোন আজি এই ব্লগটো আপোনালোকক সকলোৱে আমাৰ নিউ ব্লগাৰ ব্লগ বনাই আছে কেতিয়াবা উজাল সপোন পাৰতে ৰাখো বহুৰাজত এধানি নিহাত আমাৰ চুলি জিন্দা গৈছিলে এনেকৈ তো চুলি এনেকৈ গাইজ নিউ ব্লগাৰ সবে সাবস্ক্ৰাইব কৰি দিবা এয়া গাইজ ট্ৰেক্টৰে হাত পুৰা বগা কৰি দিছে এয়া মানুহ পুৰা মাছ ধৰি আছে কি আমাৰ বৌ বাইদেউ মাছ পাইছা নাই কিমান পালা ট্ৰেক্টৰো ফচি গৈছে বাবু 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 ভালকে ধৰ এইখিনি বিজিঙৰ জাকৈ বিজিঙৰ মাছ কিনি দিওঁ ধুনীয়া মাছ দে বিজিং মজা তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেন থেংক ইউ so much বাই বাই